বুধেন কি খবৰ এই আমাৰ মমায়ে বোলে কিবা অমিত কলৰ উলিয়াইছে নহয় কিবা মাইকী মানুহে বাৰু যোগদান কৰিছেনে তুমি বোলে কথা কোৱা মমায়ে কিবা এটা উলিয়াব ভাগিনতে নকৰাকৈ থাকিব নে বাৰু গোটেই ক'ৰবাত কি চাবা আৰু কালি কলৰ এটা লৈ মাটি অলপমান লৈ ৰাস্তাই ৰাস্তাই গোটেইখন ঘূৰি ফুৰিছে কিনো উলিয়াইছে মমায়ে আৰু এই ভাগিনতে মাথাটো খালে বুজিছা এই আমাৰ যদি সেই একে টকা কলৰ এটাতে মাটি অলপমান বহাই লৈ তোমাৰ 40জনীমান হ'ব নেকি ৰাস্তাই ৰাস্তাই বিয়া নাম গাই গাই মই বোলো এখন বিয়া নে অমিত কলৰ এই বুজিছা মমাৰ পৰা ঘৰত শান্তি নাইকিয়া হৈছে চকু টিপিয়াই খালি ভাগিনতে মাথাটো খালে আৰু কামৰ পৰা আহিবা ক'ৰবাৰ পৰা আহিবা ঘৰত পানী এগিলাচ দিবলৈ মানুহ নাই ক'ত গ'ল বোলে কেলৈ মমায়ে আমুকটো দিছে নহয় মমায়ে তামুকটো দিছে নহয় তালৈ গ'লে গ'ল এই মাজতে যে গছপুলি যে ৰুবলৈ দিছিলে গছপুলি ৰুই ফটো মাৰি দিব লাগে 10,000কৈ টকা দিব বোলে সেই গছপুলিনো কি ক'ৰবাৰ পৰা ডাল এটা আনিছে আনি ঠুঙা এটাত গুজি মাৰি দিছে বছ হৈ গৈছে ৰোৱা 2 দিনৰ পাছত যেতিয়া লেলি আহিছে তেতিয়াহে সেইখন গোটেই তুমি দেখা নাই চাগে ন দেখিছা নাই বাৰু গোটেই নিউজে চিউজে হেৰি হৈ আছে ফটো গছপুলি নহয় বোলে ডালহে তাত আছে হয় নিউজত পাইছোঁ চোৱাচোন বাৰু মামা কি লীলা এই গোপীসোপাৰ লগত কৃষ্ণহে গোপীৰ লগত লীলা কৰিছিলে মমায়েতো কোৱা নাছিলে আমাৰ কিন্তু এতিয়া এজন মমায়ে গোপীৰ লগত লীলি কৰি আছে মানে এই কিবা দিছে এই গোটত বোলে আজি 50,000 দিছে সেই 50,000 দিলে 10জনীৰ মাজত পায় কেতিয়াবা 5,000হে পায় আকৌ ইপিনে কিবা এটা দেখিবা তাতে এতিয়া ইলেকশ্যনৰ কথা ন তাকে আকৌ নিউজ এটা পালোঁ নহয় আজি ৰাতিপুৱা তোমাৰ শুই উঠি মোবাইলটো খুলিছোঁ নিউজ এটা পাইছোঁ বোলে কোনো গাঁৱতি নোহোৱাকৈ 2 লাখ টকা দিব নহয় 2 লাখ টকাটো নহয় 10 লাখ টকা দিব বোলে সেই 2 লাখ টকাটো যে দিছে এতিয়া নিবনুৱা হ'ব কাক দিছে তুমি চোৱাচোন তলৰ শ্ৰেণীৰ মানুহখিনিয়ে নাপায় এনেকুৱা এটা ক্ৰিটিকেল লগাইছে সেইটো দিছতে চবকে দে কোনোবাই আজি সৰুকৈ চাইকেল দোকান এখন দি আছে সি হয়তো পঢ়া শুনা নকৰিবও পাৰে সিহঁতলৈকে পঢ়াব পাৰে তাকে দিব লাগে কোনোবাই ইঞ্জিনিয়াৰ কৰিছে কোনোবাই ITI পাছ কৰি আছে সিহঁতক দি কিবা আছে জানো একো নাই নহয় তাকেও তুমি মই তলৰ শ্ৰেণীৰ মানুহে কি বুজিম কি অংক চলি আছে ভিতৰি এইবিলাক চব মমাৰ কূটনীতি বুজিছা তাকেও তুমি মই এইবিলাক অংক বুজি নাপাম বুজিছা আমাৰজনী আজি ৰাতিপুৱাই লগ মাৰিছে ক'বলৈ চাহ এখন দিবলৈ ঘৰত মানুহ নাই পাওঁতে জানো এতিয়া আহিছোঁ দোকানলৈ চাহ খাবলৈ আজি ঘৰত গৈ চাবা আজি মই কি কৰিম হয়তো মই নিউজত ওলাবলৈ আছোঁ বোলে আমুকে ঘৈণীয়েকক মাৰি অৱস্থা বেয়া কৰিলে বাৰু দিয়া গৈ থাকোঁ তুমিও যোৱা আজি তই অমিত কলহৰ পকৰত যাবলৈ আহিছোঁ কিনো সেইটো অমিত কলহ উলিয়ালে পৰা মাটি বোলে পৰা ধান পৰা চাউল মানে মূৰটো চুবাবলৈ এইসোপা জহনি সোপা পৰা শান্তি নাইকিয়া হৈছে মোৰ কি কৰিবলৈ যে বিয়া কৰাইছিলোঁ ন আজি তোক অমিত খুৱাই কলহ ভাঙিম আজি অমিত কলহৰ পকৰত যাওঁ আজি তোক চাই তাক কি কৰি আছোঁ এই মমায়ে খালি চকু টিপিয়াই চেছ কৰিলোঁ চকু টিপিয়াই চেছ কৰিলোঁ আজি তোক কি অৱস্থা কৰি আছোঁ চাওঁ লাখুৰিডাল ক'ত আছে চাওঁ নাই এইখনেই ভাল হ'ব এই কাটি আজি দুচৰ কৰিম এই দুৱাৰমুখত ৰৈ আছোঁ মই আজি তই জপনাৰ গেটৰ ভিতৰ আজি মই তোক কি অৱস্থা কৰিছোঁ অমিত কলৰ পকৰত যাব লাগিছ চাল্লা তহঁতৰ পৰা শান্তি নাইকিয়া হৈছে ইদিনা বোলে অমিত কলহ সিদিনা বোলে গছপুলি ৰোৱা আজি বোলে আমুকত মিটিং 10,000কৈ টকা দিব আজি বোলে তামুকত 50,000 দিব 10জনীৰ ভিতৰত তহঁতৰ এইবিলাক মালৰ মাইকী ঘৰত থাকিব নোৱাৰ মই তহঁতক কি নিদিয়াকৈ আছোঁ তই অমিত কলৰ পকৰত দৌৰিছ যে আজি তোক কি অৱস্থা কৰিম চা কাটিও দিছ নকৰালৈকে আজি মই নহয় আজি ঘৰৰ ভিতৰত নোসোমাওঁ আপোনালোকে সকলোৱে চেনেলটো লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ।